এহাল বুঢ়া বুঢ়ী আছিল। সিহঁতৰ কোনো সন্তান নাছিল। সেয়ে বুঢ়া কালত সিহঁতৰ এটা ল'ৰা হ'ল। বুঢ়াই ভাবি গুণি পুতেকৰ নাম কি থ'ব বিচাৰি নাপাই গণকৰ হতুৱাই নাম চোৱাবলৈ এজন গণকৰ ঘৰলৈ গ'ল। গণকজনে বুঢ়াক সুধি পুছি তাৰ বুঢ়া কালত হোৱা আৰু একেবাৰে নুমলীয়া দেখি ল'ৰাৰ নাম নুমল দিলে। বুঢ়াই গণকক পানী গামোচা এখন আৰু এটা চৰতীয়া দি নামটো লৈ ঘৰলৈ উভতিল। বাটত আহোঁতে বুঢ়াই কেনেবাকৈ নামটো পাহৰে বুলি নুমল নুমলকৈ ৰিঙিয়াই আহিছিল। আহোঁতে আহোঁতে লাহে লাহে তাৰ ভুল হৈ নুমলৰ ঠাইত নেমেল নেমেল ওলাবলৈ ধৰিলে। নেমেল 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 নেমেল। সি যাওঁতে এখন নৈৰ পাৰেদি গৈছিল। সেই নৈতে এজন সদাগৰে নাও বান্ধি আছিল। বুঢ়া আহি সদাগৰৰ নাৱৰ ওচৰা ওচৰি পাওঁতেই সদাগৰে তেওঁৰ নাৱৰ গোজ উভালি নাওখন মেলিবলৈ ধৰোঁতেই নেমেল নেমেল কৈ ৰিঙিয়াই যোৱা বুঢ়াৰ মাত শুনি সদাগৰক ক'লে, দেউতা, ক'ৰবাৰ বুঢ়া এটাই আমাক নাও মেলিবলৈ হাক দিছে। নাৱৰীয়াহঁতৰ কথা শুনি সদাগৰে বুঢ়াক মতাই নি সি কিয় নাও মেলিবলৈ হাক দিছে সুধিলে। বুঢ়াই সদাগৰৰ কথাৰ উত্তৰ দিবলৈ গ'লে কিজানি সিফালে নামটো পাহৰি যায় ইয়াকে ভাবি কোনো উত্তৰ নিদি মাথোন বাৰে বাৰে নেমেল নেমেল কৰিবলৈ ধৰিলে। নেমেল 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 নেমেল। সদাগৰৰ বৰ খং উঠিল। কটা, ইমান দিন ইয়াতে থাকি আজি দিন বাৰ চাই নাওখন মেলিবলৈ হুকুম দিলো। আপদীয়া এইটোৱে ক'ৰবাৰ পৰা আহি মোৰ শুভ যাত্ৰাত বিঘিনি জন্মালে। কটা, ধৰ ইয়াক। এইবুলি সদাগৰে নাৱৰীয়াহঁতক লগাই দি বুঢ়াক ভালকৈ এপিটা দিয়ালে। মাৰ খাই বুঢ়াই নেমেল বুলিবলৈ পাহৰি নহবৰ হ'ল বুলিবলৈ ধৰিলে। মৰিলো। নহবৰ হ'ল নহবৰ হ'ল নহবৰ হ'ল নহবৰ হ'ল নহবৰ হ'ল। বুঢ়াই নহবৰ হ'ল কৈ গৈ আছে। এনেতে সেই বাটেদিয়েই ভালকৈ সাজপাৰ পিন্ধি যোৱা মানুহ এটাক সি লগ পালে। মানুহজনে বুঢ়াৰ সেই নহবৰ হ'ল কথাটো শুনি ভাবিলে সি ভালকৈ ধুন পেচ মাৰি সাজপাৰ পিন্ধি আহিছে দেখিহে বুঢ়াই সেইদৰে হাঁহিছে। ইয়াকে ভাবি সি তাৰ লাখুটিডালেৰে বুঢ়াক মাৰ চেৰেক মাৰিলে। বুঢ়াই মাৰ খাই সেই নহবৰ হ'ল কথাষাৰো পাহৰি ইটোতকৈ সিটোহে চৰা বুলি যাবলৈ ধৰিলে। ইটোতকৈ সিটোহে চৰা, ইটোতকৈ সিটোহে চৰা, ইটোতকৈ সিটোহে চৰা। এনেতে বুঢ়াৰ আগেদিয়েই দুটা গৰলীয়া মানুহ গৈছিল। সিহঁতে ভাবিলে বুঢ়াই সিহঁতৰ গৰল দেখি সেইদৰে সিহঁতক হাঁহিছে। ইয়াকে ভাবি খং উঠি সিহঁত দুয়ো বুঢ়াক গুৰুলা গুৰুলকৈ কিলালে। কিল খাই বুঢ়াই চুচৰি বাগৰি কোনোমতে ঘৰ পালেগৈ। ঘৰ পাই সি তাৰ বুঢ়ীক বিপদৰ কথা ভাঙি ক'লত বুঢ়ীয়ে বেজাৰ কৰি বুঢ়াক সুধিলে, বাৰু যি হ'ল হ'ল, এতিয়া গণকে দিয়া নামটো কি কোৱাচোন? বুঢ়াই ক'লে, কিলৰ তাপত মোৰ মনৰ পৰা নাম কাম সোপাই পলাই গ'ল, মই নামটো পাহৰিলো। বুঢ়াৰ কথা শুনি বুঢ়ীয়ে ক'লে, পাহৰিলা যদি পাহৰিলা, কি কৰিম? ল'ৰাৰ নাম থোৱা হ'ল আৰু। এতিয়া আমাৰ মাটিডৰা ৰুবৰ কাৰোবাৰ কৰা। বাৰীৰ চুকৰে মাটিডৰা নুমলীয়াকৈ ৰুবলৈ কঠীয়া পাৰাগৈ যোৱা। নুমলীয়াকৈ কথাটো শুনিয়েই বুঢ়াৰ পুতেকৰ নামটো মনত পৰিল। বুঢ়াই তেতিয়া খঙত একো নাই হৈ বুঢ়ীক ক'লে, হয় হয়,
তই যদি মোৰ ল'ৰাৰ নামটো জান তেন্তে মোক কিয় ইমানখন মাৰ কিল খোৱালি? এই বুলিয়েই বুঢ়াই ঘৈণীয়েকৰ পিঠিত ঔ পাৰিলে। ইয়াৰ পিছত বুঢ়া-বুঢ়ীয়ে পুতেকৰ নাম নুমল দি খাই বৈ থাকিল। আমি ঘৰলৈ গুচি আহিলোঁ।